গো বেক এইটো আছিলে কিন্তু আজি আন্ডার দ্য লিডারশিপ অফ ডক্টর তুলিরাম বর্মা আন্ডার দ্য গভর্নমেন্ট অফ বিজেপি সরকার এনেকুৱা এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিছে সকলো জনসাধাৰণে সভাত অংশগ্ৰহণ কৰিব পৰা এটমস্ফিয়াৰ পৰিৱেশ সৃষ্টি কৰিছে পাৰা নাই আজি বিজেপি চৰকাৰ আজি বিজেপি অট'নমাছ কাউন্সিলে ৰাইজৰ ওচৰত আহিবলৈ এটা এটমস্ফিয়াৰ কৰিছে কৰিব আপোনালোকৰ কি কি অভাৱ এনে আমি ইয়াত ল'ৰা ফেমিলিৰ কাৰণে কাউন্সিল সেইটো কৰা নাই মেটাৰ অফ ভেৰি ভেৰি চিৰিয়াছ যে আপোনালোকে জানি লওক তেনে চৰকাৰ তথা কাৰ্বি আংলং চৰকাৰ আপোনালোকক দিয়া হৈছে আনকি আপোনালোকৰ পৰা প্ৰশ্ন উত্তৰ জানিবৰ কাৰণে আজি হাড়ঘাটৰ অঞ্চলত দৌজকা অঞ্চলত আহি নিজ স্বয়ং CM ডাঙৰীয়া আপোনালোকৰ ওচৰত আহিছে MLA ডাঙৰীয়া আপোনালোকৰ ওচৰত আহিছে MDC আপোনালোকৰ ওচৰত আহিছে কিয় আহিছে আপোনাৰ দুখ দুৰ্গতি অভাৱ অভিযোগ বুজ ল'বৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আপোনালোকে গাড়ী ৰিজাৰ্ভ কৰি গাড়ী ভাড়া দি আপোনালোকক ক'বলগীয়া দৰকাৰ নপৰে স্বয়ং ৰজাই আপোনালোকৰ ওচৰত আহি গৈছে প্ৰজাৰ কি অভাৱ অভিযোগ তথা অট'নমাছ কাউন্সিলে কি দিছে অৰুণোদয় দিছেনে নাই দিছে যদি আপোনালোকে জোৰকৈ কওকচোন দিছে বুলি অৰুণোদয় দিছেনে নাই CMৰ লগত EMৰ লগত ছেক্ৰেটাৰীসকলৰ লগত আপোনালোকৰ মনৰ কথাবোৰ মত বিনিময় কৰিব পাৰিব এনে ধৰণৰ কাৰ্যসূচী লোৱাৰ আগত এটা সাহস থাকিব লাগিব যদি কংগ্ৰেছৰ সময়তে হওক বা অন্যান্য দলৰ যি চৰকাৰ তেওঁলোকে ইলেকশ্যনৰ সময়ত যিবোৰ কথা প্ৰতিশ্ৰুতি আহিছিল ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকে নোৱাৰাৰ বাবদ তেওঁলোকে এনে ধৰণৰ মুখামুখিকৈ ৰাইজৰ লগত প্ৰত্যক্ষভাৱে আলাপ আলোচনা কৰা এইখিনি তেওঁলোকে কেতিয়াও কৰিব পৰা নাছিল কিন্তু আজি আমি এই কাৰ্যসূচীৰ যোগেদি অকল কথাৰে নহয় অথনি আমাৰ ছেক্ৰেটাৰীৰ CM দলৰ বাহনত এখেতে কৈছিল আমি আৰম্ভ কৰিছিলো মুৰাবৰ পৰা মুৰাবত যিবোৰ আমি উন্নয়নৰ আঁচনিবোৰ পাই আছো আৰু ইয়াৰ উপৰিও বিধায়ক মহোদয় দৰ্শী মহাদেৱ তেখেতৰ পুঁজিভাগৰ পৰা আমাক উন্নয়নৰ পদক্ষেপ তেখেতে লৈ আছে কিন্তু এইখিনিতেই মই মাননীয় মুখ্য কাৰ্যবাহী সদস্যক দৃষ্টিগোচৰ কৰিব বিচাৰো যে আমাৰ বহুতখিনি এতিয়াও ৰাস্তা আমাক লাগে গৈ আমি আমাৰ দলৰ প্ৰাৰ্থীৰ যি কৰ স্বাৰ্থত আমি যিবোৰ ৰাইজৰ আগত ৰাইজৰ মাজত আমি প্ৰতিশ্ৰুতি দি আহিছো এই বস্তুবিলাক আমি একাধিক্ৰমে কৰি আহিব পাৰিছো নে নাই বা কৰিবলৈ কি থাকিলে এই ইত্যাদি বস্তুবিলাক প্ৰত্যক্ষভাৱে ৰাইজে কাউন্সিলত নোযোৱাকৈ এদিনৰ কাৰণে আপোনালোকৰ সন্মুখত DC, SP, কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী EM, CM, MLA, MP সকলোক আপোনালোকৰ সন্মুখত লৈ আনিছো এই যি কাৰ্যসূচী এই কাৰ্যসূচীক আমি শলাগ ল'ব আমি শুনিছিলো আগত কংগ্ৰেছৰ সময়ত কাৰণ বিজেপি পাৰ্টিৰ
যোগেদি পৰিচালিত বিজেপিৰ পাৰ্টিৰ নেতৃত্বত যি চৰকাৰ কাৰ্বি আংলং সমাজ কাউন্সিলৰ যি চৰকাৰ এই চৰকাৰ ডক্টৰ তুৰাম ৰঙাঙৰ নেতৃত্বত কাৰ্বি আংলং সমাজ কাউন্সিলৰ CMৰ নেতৃত্বত যি পদক্ষেপ হাতত লৈছে ই এক বৰ প্ৰশংসনীয় আগে পিছে এনে ধৰণৰ কাৰ্যসূচী আমি দেখি পোৱা নাই হয় আমি ইলেকশ্যনৰ সময়ত আমাৰ দলৰ প্ৰাৰ্থীক জিকাবলৈ কাৰণে আমি মেল মিটিং কৰোঁ আৰু মেল মিটিঙত বহুতো ধৰণৰ প্ৰতিশ্ৰুতি আমি ৰাইজক তথা মোৰ জ্যেষ্ঠ আৰু আই মাতৃ আৰু মোৰ পৰমৰ বন্ধু বান্ধৱী বিজেপি কৰ্মী কৰ্মকৰ্তাসকল গ'লে নকওঁ পাছত আৰু ভাষণ তুলি উদং হ'লে দিগদাৰ হ'ব গতিকে শ্ৰদ্ধেয় ৰাইজ আপোনালোকে চব আহক আমাৰ চিফ গেষ্ট ডক্টৰ তুৰামৰ ভাষণ দিব এইটো যে চব আপোনালোকে শুনি লওক বুকলেট আনিব লাগে লিখিব লাগে CM কি কৈছে MLA কি কৈছে আমাৰটো হৈছে বিজেপি মেম্বাৰসকলে নোটবুক লয় হয়নে নহয় গতিকে শ্ৰদ্ধেয় ৰাইজ আপোনালোকক এই হালখাত এমনিচা অঞ্চলৰ শ্ৰদ্ধেয় ৰাইজ আপোনালোকে যে ইমান এটেণ্টিভলি শুনিছে আৰু মাজে মাজে আপোনালোকে হাত ক্লেপ বজাইছে মই বহুত আনন্দিত এনেকুৱা মিটিঙত মই দেখা নাই এতিয়া কোৱাৰ লগে লগে চব ঘূৰি আহক কোৱাৰ লগে লগে চিটত সকলোৱে বহিছে ধন্যবাদ কাৰ্ডন জয় হিন্দ বন্দে